আপোনালোকে কেতিয়াবা ভাবি চাইছেনে বহুতো ডায়াবেটিছৰ পেশেন্ট ইমান বছৰৰ পৰা ইমান ডায়াবেটিছৰ দৰব খাই থাকে আৰু দৰব খোৱাৰ পিছতো সুগাৰ কন্ট্ৰোল নহয় ইনসুলিন লৈ থকাৰ পিছতো ইনসুলিনৰ ড'জ বঢ়াই দি থাকে তাৰ পিছতো সুগাৰ কন্ট্ৰোল নহয় আৰু কেতিয়াবা যেতিয়া আপোনাৰ হাতত এখন ৰেডিমেড ডায়েট চাৰ্ট আহি যায় তাৰ পিছতো আপোনাৰ সুগাৰ লেভেলছ কন্ট্ৰোল নহয় এইটো এই কাৰণে হয় কাৰণ যেতিয়া আপোনাৰ ব্লাড সুগাৰটো বহুত বেছি থাকে তেতিয়া আপোনাৰ শৰীৰত এটা ইম্পৰ্টেন্ট মিনাৰেলৰ ঘাটি হৈ যায় সেই মিনাৰেলটোৰ deficiency কাৰণে আপোনাৰ সুগাৰটো আপোনাৰ ইউজ আপ নহয় আৰু দৰববোৰে আপোনাৰ sufficiently কাম কৰিব নোৱাৰে ইনসুলিনৰ ইনজেকচন লৈ থাকিলেও আপোনাৰ sufficiently কাম নিদিয়ে আৰু এই মিনাৰেলটো ইমান জৰুৰী হয় আমাৰ হাৰ্টৰ কাৰণে আমাৰ কিডনিৰ কাৰণে ব্ৰেইনৰ কাৰণে টোপনি ভাল আহিবৰ কাৰণে আপোনাৰ হাড়ৰ কাৰণে মাসলছবোৰৰ কাৰণে আৰু আৰ্টাৰিজ ভেইনছ নাৰ্ভছ এই গোটেইবোৰ হেলদি ৰাখিবৰ কাৰণে এই মিনাৰেলটো অতি জৰুৰী হয় আৰু এই মিনাৰেলটো হ'ল মেগনেছিয়ামৰ নাম কোৱা